নমস্কাৰ, আমি BTCৰ পৰা আহি এতিয়া এই কাজিৰঙাত উপস্থিত হ'লোঁ। এই কাজিৰঙা অলপ ৰৈছোঁ, ইয়াত খানা খাম। এতিয়া লাঞ্চটো কৰিম। তো এটা সুন্দৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত চব এটা খুব এটা সুন্দৰ পৰিৱেশ তো এতিয়া আমি খানা খাই মেলি আৰু দুপৰীয়া আহাৰটো গ্ৰহণ কৰি পুনৰ আমি ডিব্ৰুগড় আমি যাম। অলপ খোজকাঢ়ি দিওঁ, বহুত দূৰ গাড়ীত বহি আহিলোঁ যিহেতু। এইটো এটা মনোমোহা পৰিৱেশ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মই আপোনালোকক এতিয়া দেখাম, আপোনালোকে চাব যে কাজিৰঙাৰ ইয়াত সৰুবাগ দেখি নাপায়, ৰাস্তা কাষত আছোঁ যিহেতু। অলপ দেৰি পাছত আমি দেখাম। এই ৰাস্তাটো দেখাম, এটা কি সুন্দৰ এটা প্ৰকৃতিক পৰিৱেশ। গাড়ীবোৰ আহি আছে এতিয়া, চাব গাড়ীবোৰ গৈ আছে। ইয়াত এটা ধুনীয়া প্ৰকৃতিৰ মনোমোহা পৰিৱেশ চবৰে। খুব এটা সুন্দৰ, এইটো চাইড কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ববিখ্যাত। আমি আছোঁ এতিয়া কাজিৰঙা এখন বৰ্ডখন, এখন SBI বৰ্ড হয়। ইয়াত লগাই থৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক, ৱেলকাম টু কৰ্টেশ্ৰী SBI। ইয়াত লিখা আছে ডোণ্ট কিল দ্য বিউটি অফ দ্য জংগল। বিউটি আপোনালোকে দেখিছে, এটা সুন্দৰ জেগা। মই এনেই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰ পৰিৱেশ। এটা কথা যদি ক'বলৈ যাওঁ, জাতি কাষত কিমান গছ গছনি থাকিব লাগিছিলে, নাই। লকডাউনৰ মাজত গাড়ী অহা যোৱা কৰি আছে, দেখিবলৈ পাইছোঁ। গৰু চৰি আছে। এজন মোৰ লগৰ গাড়ী সংখ্যা খুব কম, দেখিছে আপোনালোকে। গৰু চৰি আছে। ঠিক আছে, আগলৈ আমি গাড়ীত গৈ থাকোঁতে দেখাম। এই পৰিৱেশটো সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। মানুহ তাৰমানে পলাই যাব। হৰিণা দেখিছোঁ দেই, হৰিণা। তো আপোনালোকে দেখাব চেষ্টা কৰিম। ভিডিঅ' কৰি আনিবিচোন হা।